কোনোবা কোচ, কোনোবা ৰাভা, কোনোবা মৰাণ, কোনোবা মটক, কোনোবা নাথ যোগীৰ লগত, হয় নে নহয়? গতিকে আমাৰ তেজ ইয়াত থকা খিলঞ্জীয়া মানুহৰ লগত মিলিব। আমি খিলঞ্জীয়া মানুহ, আমাক কোনে দি ভোটাৰ বনাব তাৰ নাম নাজানো, শুকাই দিছো আজি এই মঞ্চৰ পৰা। আমাক দি ভোটাৰ বনোৱা মানুহক আমি কিন্তু শুকাই নেৰো। শুকাই এৰিম নেকি? নেৰো। কাৰণ আমি অসমৰ খিলঞ্জীয়া মানুহ, আমি অসমৰ খিলঞ্জীয়া মানুহ। আমাক দি ভোটাৰ বনোৱা আমি সহ্য কৰিব নোৱাৰো। কাৰণ মোৰ কোনোবা এজন আত্মীয়, সি লাগিলে গোৱালপাৰাৰেই নহওক কিয়, ধুবুৰীৰেই নহওক কিয়, বিলাচীপাৰাৰেই নহওক কিয়, আজি আপোনালোকৰ এই ভেলাকবাৰেই নহওক কিয়, সি মোৰ আত্মীয়, সি অসমৰ খিলঞ্জীয়া, সি কেতিয়াও দি ভোটাৰ হ'ব নোৱাৰে। আৰু তাতকৈ আচৰিত কথা, তাতকৈ আচৰিত কথা আৰু এটা, আমি অসম আন্দোলন কৰিলো নে নাই? অসম আন্দোলন কৰিলো, আমাৰ শ্বহীদ হ'ল, শ্বৰীফুদ্দিনকে আদি কৰি আমাৰ মানুহ অসম আন্দোলন কৰি কৰি শ্বহীদ হ'ল। অসম চুক্তি কৰিলো আমিয়ে, কৰিছো নে নাই? সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমি অসম চুক্তি কৰিলো। অসম চুক্তিখন মালিক